আজি আমি কি কৰিম কোৱাচোন যে ক্লাছ 10ৰ যে যিটো আমালোকৰ চেপ্টাৰ নম্বৰ 3 যিটো আমালোকে পঢ়ি আছিলো কালি আমালোকে কি কৰিছিলো বেসিক কনসেপ্ট কৰিছিলো। আজি আমালোকে কি কৰিম তাৰ উদাহৰণ বিলাক যিটো আছে এইবিলাক কৰিম। বুজি পাইছা? দেখা আমালোকে কি পঢ়িছিলো ইয়াৰ আগৰ দিনা যে চেপ্টাৰ নম্বৰ 3 যিটো আমালোকে আৰম্ভ কৰিছিলো যে কি আছিল পেয়াৰ অফ লিনিয়াৰ ইকুৱেশন ইন টু ভেৰিয়েবল বা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোট আমালোকে পঢ়িছিলো। যে মই তোমালোকক কৈছিলো যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ সলভ কৰিবৰ কাৰণে আমালোকক মিনিমাম দুটা সমীকৰণ দিয়া থাকিব লাগিব। তাৰপিছত চলক কেনেকৈ আমালোকে যে চিনাক্ত কৰো এইবিলাক মই তোমালোকক ভালদৰে বুজাই দিছো। যদি তোমালোকে আগৰ ভিডিঅ'টো চোৱা নাই তেন্তে তোমালোকে আগৰ ভিডিঅ'টো চাবা, তাৰপিছত এই ভিডিঅ'টো তোমালোকে ভালদৰে বুজিব পাৰিবা। যে এক্সাৰসাইজৰ যেটো যে উদাহৰণৰ যেটো কোশ্চেন নম্বৰ 1 আছে এইটো ইয়াত ভালদৰে দিয়া নাই, মানে ইয়াৰ আমালোকৰ ৰেফাৰেন্স আগত আছে, এই কাৰণে আমালোকে ইয়াত এইটো নকৰিম। আমালোকে এক্সাৰসাইজ মানে উদাহৰণ নম্বৰ 2 ৰ পৰা আৰম্ভ কৰিম। কি কৈছে দেখা যে উদাহৰণ নম্বৰ 2 কি কৈছে দেখা যে গীতা এখন লেখন কি মনাহাৰী দোকানলৈ গ'ল। মানে ধৰা এজন মানুহ আছে, তাৰ নাম কি আছে গীতা, একটা মনোহাৰী দোকানলৈ গ'ল আৰু দুডাল পেন্সিল আৰু তিনিডাল ৰবৰ 9 টকাত কিনিলে। আৰু তাই বান্ধৱী সোণালীয়ে গীতাৰ লগত লৈ গৈ নতুন বিভিন্ন তৰহৰ পেন্সিল আৰু ৰবৰ দেখিলে আৰু তাইও একে ধৰণৰ 4টা পেন্সিল আৰু 6ডাল ৰবৰ 18টা কিনিলে। এই পৰিস্থিতিটোৰ বীজগণিতিক আৰু লৈখিকভাৱে প্ৰদৰ্শন কৰিব লাগে। আমালোকে ইয়াৰ আগত বীজগণিতিক মানে কেনেকৈ এটা সমীকৰণ বানায় বা সমীকৰণ এটা কেনেদৰে ফৰ্ম কৰে এইটো আমালোকে শিকিছিলো। তাৰপিছত আমালোকে বীজগণিতীয় ৰাশিৰ যে লেখত কেনেকৈ বহোৱা এইবিলাক মই তোমালোকক কৈছিলো। আজি দেখা কি কৈছে যে তাৰ সলিউশন যদি লিখিবলৈ যাম কি হ'ব দেখা যে ধৰা গীতাই এখন মনোহাৰী দোকানলৈ গ'ল। ক'ত গ'ল? মনোহাৰী দোকানত গ'ল আৰু দুডাল পেন্সিল আৰু তিনিডাল ৰবৰ 9 টকাত কিনিলে। তাত লেট বা ধৰা হল যে যে মনোহাৰী দোকানলৈ গ'ল আৰু দুডাল পেন্সিল, ধৰা এডাল পেন্সিলৰ দাম এডাল পেন্সিলৰ দাম 1 টকা আৰু এডাল ৰবৰৰ দাম y টকা। বুজি পালা? ইয়াত কি কল যে দেখা তাত যেতিয়া মনোহাৰী দোকানলৈ গীতাই গ'ল, কেইডাল পেন্সিল কিনিলে? দুডাল পেন্সিল। তাত অ্যাকর্ডিং টু কোশ্চেন মানে কোশ্চেন মতে কি হল দেখা যে দুডাল পেন্সিল মানে কি এটা পেন্সিলের দাম যদি 1 টকা হয় তাত দুডাল পেন্সিলের দাম কিমান হ'ব? 2x টকা। তার পিছত কি কৰিল আৰু তিনিডাল ৰবৰ আৰু কিমান দাম কিনিল? তিনিডাল ৰবৰ। যদি এটা ৰবৰৰ দাম y টকা হয় তাত তিনিডাল ৰবৰৰ দাম কিমান হ'ব? 3y। বুজি পালা? তার পিছত কিমান হল যে টোটাল কিমান টকা দিলে? 9 টকা দিলে। তার মানে দুটা কলম আৰু তিনিটা যে রবরের দাম কিমান হল? 9 টকা হল। বুঝি পালা? এইটা আমার কি হল বীজগণিত রাশিত প্রকাশ হয় যে আমালোকৰ x যদি কি হয় এটা পেন্সিলৰ দাম হয় তার দুটা পেন্সিলৰ দাম কিমান হ'ব? 2x। আৰু যদি আমালোকৰ এটা রবরের দাম y হয় তার তিনিটা যে রবরের দাম কিমান হ'ব? 3y। আৰু কি কৈছে যে গীতাই যেতিয়া মনোহাৰী দোকানলৈ গ'ল তেতিয়া দুডাল পেন্সিল আৰু তিনিডাল রবরের দাম কিমান হয়? 9 টকা হয়। তো এইটো হল আমালোকৰ ইকুৱেশ্যন 1। তার পিছত থেকে আৰু এটা ইকুৱেশ্যন দিয়া আছে, তাইৰ বান্ধৱী মানে গীতাৰ বান্ধৱী সোণালীয়ে গীতাৰ লগত গৈ নতুন বিভিন্ন তৰহৰ পেন্সিল আৰু ৰবৰ দেখিলে। তাৰ লগত তাৰ একটা বান্ধৱী গৈছিল, তাৰ নাম আছিল কি সোণালীয়ে। যে গীতাৰ লগত গৈ নতুন বিভিন্ন তৰহৰ পেন্সিল দেখিলে আৰু ৰবৰ দেখিলে আৰু তাইও একে ধৰণৰ 4টা পেন্সিল। তাত একে ধৰণৰ যদি 4টা পেন্সিল হয় ওই পেন্সিলটোৰ দামো কিমান আছিল? 1 টকা। তাত আমালোকে 4টা পেন্সিলের দাম কিমান ধরিম? 4x টকা। তার পিছত কৈছে আৰু 6ডাল রবর আৰু 6y 6ডাল রবর। এটা রবরের দাম যদি y টাকা হয় আর তার 6টার রবরের দাম কিমান হ'ব? 6y। যে আৰু 6ডাল রবর কিমান টকাত কিনিলে? টোটাল 18 টকা। তাত প্লাস 18 বা 18 ইকুয়াল টু কিমান হল? তো এইটো হল আমালোকৰ 2 নম্বৰ। আমালোকক কি কৈছে? পৰিস্থিতিটোক বীজগণিতত প্ৰকাশ কৰা। তাত আমালোকে বীজগণিতত প্ৰকাশ কৰিলো। এতিয়া কি কৰিছে? লৈখিকভাৱে কি কৰিব লাগে? প্ৰদৰ্শন কৰিব লাগে। তাত আমালোকে লৈখিকভাৱে কেনেকৈ প্ৰদৰ্শন কৰিম দেখা। তাত এই সমীকৰণ দুটাৰ আমালোকে কি বনাব লাগিব? লেখ বনাব লাগিব। যেনে ধৰা প্ৰথমটো যদি বনাব যাওঁ, প্ৰথমটো কি কৈছে যে 2x প্লাস 3y ইকুয়াল টু কিমান পালো আমালোকে? 9।
তাত ইয়াৰ যদি লেখ বনাবলৈ যাওঁ আমালোকে নিশ্চয় তোমালোকে যদি 9ত পঢ়িছিলা যে কেনেদৰে আমালোকে গ্ৰাফ বনোৱা, যে আমালোকে এটা বাকচ বনাই লওঁ, তাত আমালোকে কি ধৰি ল'ম, এক্সৰ আৰু ৱাইৰ ভেলু ধৰি ল'ম, আৰু তাৰপিছত আমালোকে এইবিলাক কি বহুৱাম, যে লেখত বহুৱাই দিম। ঠিক আছে, তাত আমালোকে এক্স ধৰিলো, ওপৰত ৱাই ধৰিলো। এতিয়া মই যদি তোমালোকক কওঁ যে মই এক্সৰ ভেলু যদি 0 ধৰো তেন্তে ৱাইৰ ভেলু কিমান আহিব, যদি আমালোকে এড x ইকুয়াল টু 0, x এর ভ্যালু যদি 0 হয় তো 2 ইনটু 0 প্লাস 3 ইনটু y ইকুয়াল টু কিমান হল 9, তো এইটো হল 0, 3y ইকুয়াল টু কিমান হল 9, তো y এর মান কিমান পালো 9/3, মানে আমালোকে কিমান পালো 3, তো y এর মান কিমান হল 3। তো এতিয়া যদি তোমালোকে y এর মান যদি 0 ধৰা, তো এতিয়া আমালোকে কি ধৰিলো, y এর মান 0 ধৰিলো, তো x এর মান কিমান আহিব, at y ইকুয়াল টু 0, দেন x এর মান যদি বের করা দুটা ইকুয়েশন পড়া 2x 3y মানে কিমান হল 0 ইকুয়াল টু কিমান 9, তো 2x ইকুয়াল টু কিমান হল 9, তো x এর ভ্যালু যদি উলিয়াব বিচাৰা 9/2 কিমান হ'ব 4.5, তো x এর ভ্যালু আমালোকে কিমান পালো 4.5। যেহেতু আমালোকে দুটা পয়েন্ট এটা 0 3 লৈছো আৰু না যদি আমালোকে না আৰু যদি বাহিৰ নকৰো তাও হ'ব, বুঝা পাইছা। যদি তোমালোকে ইচ্ছা কৰা আৰু যে সংখ্যা ধৰি x এর ভ্যালু ধৰি y এর ভ্যালু উলিয়াব পাৰিবা, বুঝি পাইছা। এতিয়া আমালোকে কি কৰিম, 2 নম্বৰ সমীকৰণটো যদি লেখ বনাব যাওঁ তাতো আমালোকে গ্ৰাফ বনাব লাগিব, তাতো আমালোকে বাকচ বনাব লাগিব আৰু x আৰু y এর ভ্যালু উলিয়াব লাগিব। তো তেতিয়া আমালোকে 2 নম্বৰ সমীকৰণটোৰ পৰা যদি ল'ব বিচাৰো, 2 নম্বৰ সমীকৰণটো কি আছিল, যে 4x 4টা পেন্সিল আৰু কিমান আছিল, যে 6 ডাল ৰবৰ প্লাস 6y ইকুয়াল টু কিমান হ'ব 18। তো ইয়াৰ যদি আমালোকে যেতিয়া কি কৰিম গ্রাফ বনাব যাম তেতিয়া নিশ্চয় বাকচ বনাব লাগিব। তো বাকচত কি থাকিব x আৰু y, বাকচত কি থাকিব x y, x y। যদি x এর ভ্যালু আমালোকে 0 লও, x এর ভ্যালু যদি 0 লও, at x ইকুয়াল টু যদি 0 হয় তাত 6y ইকুয়াল টু কিমান হল 18 হ'ব ইকুয়েশনটোৰ পৰা, তাত y এর মান কিমান পালো 3, তাত y এর মান কিমান পালো 3 পালো। ঠিক যদি আমালোকে y এর মান 0 লও, তাত at y ইকুয়াল টু 0, at y ইকুয়াল টু 0, দেন x এর ভ্যালু কি আহিব 4x ইকুয়াল টু কিমান হল 18, তাত x এর ভ্যালু কিমান হল 18/4 ইকুয়াল টু কিমান আহিল 3 মানে কি 9/2, তার মানে কি 4.5, তাত কিমান পালো 4.5। এতিয়া তোমালোকে গ্ৰাফত বহুৱাবলৈ চেষ্টা কৰা, যে যিটো মান আছে এই মানটো আমালোকে কি হত বহুৱাম, এতিয়া গ্ৰাফত বহুৱাম। আমালোকে যেতিয়া গ্ৰাফত বহুৱাম এইটো কি হয়, ৰব এতিয়া আমালোকে কিহত বহুৱাম, গ্ৰাফত বহুৱাম। গ্ৰাফত আমালোকে কি ল'ম, x এক্সিস আৰু কি y এক্সিস। গ্ৰাফত আমালোকে কি ল'ম, x এক্সিস আৰু y এক্সিস। x এক্সিস আৰু y এক্সিস, এইটো হল আমালোকৰ x এক্সিস, এইটো হল কি y এক্সিস। এইটো পজিটিভ x এক্সিস, এইটো মাইনাস x এক্সিস, এইটো পজিটিভ y এক্সিস, এইটো কি মাইনাস y এক্সিস। ইয়াত কি থাকিল 0। তাত এতিয়া আমালোকৰ ভ্যালু কেইটা কি পাইছিলো, x এর ভ্যালু যেতিয়া 0, y এর ভ্যালু কিমান 3। তাত আমালোকে ইয়াত যদি বনোৱা হলো 1 2 3 4 5, ম্যাক্সিমাম 5 লৈকে আছে আমালোকৰ 1 2 3 4 আৰু 5, বুঝি গেলা। তো 1 2 3 4 5, 1 2 3 4 5, বুঝি গেলা। তো এতিয়া যদি আমালোকে কি লও, যে x এর ভ্যালু কিমান লৈছো 0, তাত y এর ভ্যালু কিমান আছিল 3, তাত x এর ভ্যালু কিমান 0, তাত y এর ভ্যালু কিমান 3, 1 2 3, তাত আমালোকৰ পয়েন্ট 0 আছে ইয়াত, ইয়াত কি পয়েন্ট হল 0,3। আৰু এটা পয়েন্ট আছিল কি, যে y এর ভ্যালু 0 আৰু x এর ভ্যালু কিমান 4.5, তাত y এর ভ্যালু 0 1 2 3 4, y এর ভ্যালু 0, এইটো হল y এর ভ্যালু 0 আর x এর ভ্যালু কিমান 4.5, 1 2 3 4, ইয়াত হল কি 4.5, তাত এইটো আমালোকে কি লিখিম 4.5, 0। তো আমালোকৰ যেটো লাইন, এই লাইনটো আমালোকৰ
এইটো হৈছিল আমালোকৰ লাইন, যিটো হৈছে আমালোকৰ লাইনটো ইয়াদি পাৰ হৈ যাব 4,5 মাজেৰে পাৰ হৈ গ'ল, বুজি পালা? তাৰপিছত যিটো লাইন আছিল, তাৰপিছত লাইনটোত দেখা যে কি আছিল যে 0,3 আৰু 0,4,5, তাত সেম লাইনটোৱে হ'ব। তাত আমালোকৰ যিটো এক্সৰ সমীকৰণ, ইকুৱেশ্যন নম্বৰ 1ৰ সমীকৰণ আৰু ইকুৱেশ্যন নম্বৰ 2ৰ সমীকৰণ কি আছে, একে আছে, বুজি পাইছা? ইকুৱেশ্যন নম্বৰ 1ৰ সমীকৰণ আৰু ইকুৱেশ্যন নম্বৰ 2ৰ সমীকৰণ একে আছে। তাত এইটোৱে হ'ব ইকুৱেশ্যন 1ৰ সমীকৰণ, এইটোৱে হ'ব আমালোকৰ ইকুৱেশ্যন 2ৰ সমীকৰণ, যেটা আমালোকক কি কৰিব লাগে যে লেখত দেখুৱাব লাগে, বুজি পালা? এতিয়া আমালোকে কি কৰিম, 3 নম্বৰটো কৰিম সলভ। দেখা 3 নম্বৰটোত কি কৈছে যে দুটা যে হৰল, মানে এইটো ধৰা হৰল ৰেখা দিয়া আছে, এই দুটাৰ প্ৰদৰ্শন করা হৈছে, মানে এইটো আমালোকক কিহত প্ৰদৰ্শন কৰিব লাগে, লেখত প্ৰদৰ্শন কৰিব লাগে, মানে জ্যামিতিকত প্ৰদৰ্শন কৰিব লাগে। তাত কি কৈছে দেখা, প্ৰথম কি আছে x + 2y = কিমান, যেটো -4 আছে ইফালে ললো আমাৰ +4, এইটো হল আমালোকৰ ইকুৱেশ্যন 1। তাত ইয়াত কি দিয়া আছে, তাৰ পিছত দেখা 2x + 4y = কিমান 12। তাত এইটো হল আমালোকৰ ইকুৱেশ্যন নম্বৰ 2। তাত এইটো আমালোকক কিহত বহুৱাব লাগে, এতিয়া লেখত বহুৱাব লাগে বা গ্ৰাফত বহুৱাব লাগে। তাত যেতিয়া আমালোকে গ্ৰাফত বহুৱাম, তাত x + 2y = যদি 4 হয়, তাত এইটোৰ পৰা আমালোকে বাকস বনাব লাগিব আৰু x আৰু y ৰ ভ্যালু কি ধৰিব, x ৰ ভ্যালু ধৰিব লাগিব, y ৰ ভ্যালু ওলাব লাগিব, বুজি পাইছা? তাত x ৰ ভ্যালু যদি আমালোকে x আৰু y, মই যদি x ৰ ভ্যালু 0 ধৰো, যদি x ৰ ভ্যালু 0 ধৰো, at x = যদি 0 ধৰো, তাত y ৰ ভ্যালু কি হ'ব, 2y = 4, তাত y ৰ মান কিমান হল 2, তাত y ৰ মান কিমান হল 2। এতিয়া যদি মই x = বা y = যদি 0 ধৰো, যদি y = 0 ধৰো, at y = 0, দেন x ৰ ভ্যালু কি হ'ব 2, x ৰ ভ্যালু কিমান হ'ব যে x + 0 = কিমান 4, তাত x ৰ ভ্যালু কিমান হল 4, তাত x ৰ ভ্যালু কিমান হল 4, বুজি পাইছা? এতিয়া আমালোকে কি কৰিম, 2 নম্বৰ সমীকৰণটো যেতিয়া সলভ কৰিবলৈ যাম, কি হ'ব দেখা 2x + 3y 2x + 4y = কিমান দিয়া আছে, 12 দিয়া আছে। তাত আমালোকে কি বনাব লাগিব, যে প্রথমে বাকস বনাব লাগিব, তার পিছত আমালোকে x ৰ ভ্যালু ধৰিম, y ৰ ভ্যালু উলিয়াম, বা y ৰ ভ্যালু ধৰিম, x ৰ ভ্যালু উলিয়াম। তাত x আৰু y, যদি x ৰ ভ্যালু আমালোকে 0 ধৰো, at x = যদি 0 ধৰো, তাত 4y = কিমান হ'ব 12 হ'ব। ইয়াত যদি বহুৱা দিও, x ৰ ভ্যালু 0, তাত কিমান হল 4y = কিমান 12, তাত y ৰ ভ্যালু কিমান পালো 3, তাত y ৰ ভ্যালু কিমান হল 3। at y = যদি 0 লও, আমালোকে যদি y ৰ মান 0 লও, তাত x ৰ ভ্যালু কি আহিব 2x = 12, কারণ ইয়াত y কি হ'ব 0 হ'ব, তাত 2x = কিমান হল 12, x ৰ পৰা কিমান পালো 6, তাত x ৰ ভ্যালু কিমান পালো 6। এতিয়া আমালোকৰ কাম কি, যে গ্ৰাফত বহুৱা। তো গ্ৰাফত আমালোকে কেনেদৰে বহুৱাম, এইটো যদি x এক্সিস হয়, এইটো হল x এক্সিস আর উপরটো হল y এক্সিস, এইটো হল আমালোকৰ x এক্সিস, এইটো হল y এক্সিস, এইটো পজিটিভ x এক্সিস, এইটো নেগেটিভ x এক্সিস, পজিটিভ y এক্সিস, নেগেটিভ x এক্সিস, 0 1 2 3 4 5 then 6 1 2 3 4 5 এনেদৰে ল'ব লাগিব। আপোনাৰ সকলোবিলাক কি আছে পজিটিভত আছে, এই কাৰণে আমি পজিটিভ ভ্যালুটো ল'ম। 0 x ৰ ভ্যালু 0, y ৰ ভ্যালু কিমান 3, যদি x ৰ ভ্যালু 0, x ৰ ভ্যালু কিমান 0, y ৰ ভ্যালু কিমান 3, তাত 1 2 3, তাত এইটো হল y ৰ ভ্যালু 3, তাত ইয়াৰ কোঅর্ডিনেট হ'ব কি 0, 3। তার পিছৰটো কি আছে যে x ৰ ভ্যালু 6, y ৰ ভ্যালু 0, x ৰ ভ্যালু কিমান 6, 1 2 3 4 5 6, আর y ৰ ভ্যালু কিমান 0, তাত ইয়াতে থাকিব, এইটোৰ স্থানাঙ্ক হ'ব কি যে 6, 0, আর ইয়াত হল কিমান, বুঝি পেলা? তাত আমালোকৰ এটা লাইন যাব, ৰবা অলপ, এই লাইনটো এই পয়েন্টৰ মাজেৰে পাৰ হৈ যাব, এনেকৈ লাইনটো পাৰ হৈ যাব, বুজি পাইছা? তাৰপিছত আৰু এটা আছিল কি যে x ৰ ভ্যালু 0, y ৰ ভ্যালু কিমান 2, x ৰ ভ্যালু কিমান 0, x ৰ ভ্যালু কিমান 0, এইটো ইকুৱেশ্যন নম্বৰ 2 ৰ আমালোকে লেখত প্ৰদৰ্শন কৰিলো। তাত এক নম্বৰটো কি আছিল, x ৰ ভ্যালু যিমান, y ৰ ভ্যালু কিমান 2, x ৰ ভ্যালু 0, y ৰ ভ্যালু কিমান 2, y ৰ ভ্যালু কিমান 2,
তাৰপিছত কি আছিল যে y ৰ ভ্যালু 0 x ৰ মান কিমান 4 y ৰ ভ্যালু 0 y ৰ ভ্যালু 0 x ৰ মান কিমান 4 তাত আহিব কিয় ইয়াত তাত এতিয়া আমালোকে এইটো স্থানাঙ্ক কি লিখিলো যে 0,2 আৰু এইটো কি হল 4,0 তাত আমালোকৰ লেখটো কেনেকুৱা হ'ব লেখাটো এনেধৰণে পাৰ কৰিব বুজি পাইছা এইটো হল আমালোকক লেখত প্ৰদৰ্শন কৰাৰ পিছত যেটো ইকুৱেশনৰ সমীকৰণ যদি ইকুৱেশনটো লিখি দিব বিচাৰা ইয়াত লিখি দিব পাৰা এইটো ইকুৱেশন 2 ৰ সমীকৰণ এইটো ইকুৱেশন 1 ৰ লেখত প্ৰদৰ্শন কৰা হয় বুজি পালা এতিয়া অনুশীলনী নম্বৰ 3.1 যেহেতু মই দুটা তোমালোকক এক্সাম্পল কৰি দিলো তোমালোকে এক নম্বৰটো হোমৱৰ্ক কৰি আনিবা ঠিক আছে এতিয়া দেখা এটা ক্ৰিকেট দলৰ প্ৰশিক্ষণে তিনিখন বেট আৰু তো বল কিমান তো বল কোশ্চেনত তোমালোকে এনসারটিত লেখা আছে দেখা কি কৈছে যে এটা ক্রিকেট দলৰ প্ৰশিক্ষণে তিনিখন বেট আৰু 6টা বল ইয়াত কি হ'ব 6 হ'ব এইটো কি হ'ব 6টা বল কিনে কত টাকা যে 3900 টাকা পিছত তেও 1300 মানে 1000 যে 300 টাকা একে ধৰণৰ কেইখন বেট আৰু যে কেইটা বল কিনিলে এই পরিস্থিতিটো বিজিও আৰু লৈখিকভাৱে কি কৰা বৰ্ণনা কৰা কোশ্চেনটো তাত ভুল কৰি লিখা আছে তোমালোকে ইয়াত দেখা কি কৈছে এনসারটিত লিখা আছে যদি কি কৈছে যে কোশ্চেনটো দেখা কি কৈছে যে এটা ক্রিকেট দলৰ প্ৰশিক্ষণে তিনিখন বেট আৰু 6টা বল কিনে কিমান টকা যে 3900 টাকা পিছত তেও 100 1300 টাকাত একে ধৰণৰ কেইখন বেট আৰু তিনিটা বল কিনে এই পৰিস্থিতিটো বিজিও আৰু লৈখিকভাৱে বৰ্ণনা কৰা ঠিক আছে তাত আমালোকে কি ধৰিম বেটৰ দাম কি ধৰিম x তাত যেতিয়া সলিউশন কৰিম আমালোকে কি হ'ব সলিউশনত আমালোকে কি পাম বেটৰ দাম কিমান পাম আমালোকে বেটৰ দাম কিমান পাম বেটৰ দাম যদি আমালোকে কি দাও x বেটৰ দাম কিমান x আৰু বলৰ দাম কিমান লম দাম y তাত প্ৰথম কোশ্চেনত কি কৈছে দেখা যে এটা ক্রিকেট দলৰ প্ৰশিক্ষণ আছে তাত তিনিখন বেট কেইখন বেট তিনিখন বেট তো তিনিখন বেট মানে কি 3x আৰু কেইটা বল 6টা বল প্লাস 6y ইকুয়াল টু কিমান দি আছে যে 3900 এটো হল ইকুয়েশন নাম্বার 1 তার পিছত কি কোন যে পিছত তেও 1300 টাকা এনে ধরনের কেইখন বেট মানে কেইটা বেট কিনিব আমালোকে নাজানো তো পি অফ x ধৰিলো ঠিক আছে আৰু পি অফ x ধৰিলো তাৰ পিছত কৈছে যে আৰু এখন বেট এনে ধৰণৰ এখন বেট আৰু তিনিটা বল কিনে কেইটা বল ইয়াত কোশ্চেনত ভুল দি আছে ইয়াত তোমালোকে আনসার দি কৰা এখন বেট কিনাৰ কথা কৈছে আৰু কি কৈছে যে তিনিটা বল কিনে আৰু 3y বল কিনে তেতিয়া কিমান টাকা হয় 1300 টাকা এইটো হল 2 নম্বৰ সমীকৰণ এতিয়া এইটো আমালোকক কি হল প্ৰদৰ্শন কৰিব লাগে লেখত প্ৰদৰ্শন কৰিব লাগে তাত তোমালোকে যদি দেখা পাইছা যে এইটো লাইন আৰু এইটো লাইন প্যারালাল লাইন কেনেকৈ দেখা ইকুয়েশন নাম্বার 1 2 যদি আমালোকে লও ইয়াৰ পৰা যদি আমালোকে 3 কমন লও কি হ'ব x প্লাস কিমান হ'ব 2y ইকুয়াল টু কিমান হল 3900 তো আমালোকে যদি 3 রে ক্যান্সেল কৰো তাত কিমান পাম 1300 তাত x প্লাস 2y ইকুয়াল টু কিমান পালো 1300 তাত এটো হল ধৰা ইকুয়েশন নাম্বার 3 আমালোকে দেখা ইকুয়েশন নাম্বার 3 আৰু ইকুয়েশন নাম্বার 2 আমালোকে কি হব লাগে লেখত হব লাগে আমালোকে ইয়াৰে পৰা এটো সলভ কৰি আনিছো তাত এতিয়া যদি আমালোকে ইকুয়েশন নাম্বার 3 আমাৰ যদি লেখত বহাব বিচাৰো তাত কেনেকৈ বহাম x প্লাস 2y ইকুয়াল টু কিমান হ'ব 1300 তাত ইয়াত x আৰু y ৰ ভ্যালু আমালোকে বাহিৰ কৰিব লাগিব কেনেকৈ যে এটো যদি আমালোকে লেখত লও কি হ'ব এটো x এটো y মই যদি x ৰ ভ্যালু 0 লও তেন্তে y ৰ ভ্যালু কিমান পাম at x ইকুয়াল টু যদি 0 লও তাত 2 of y এই ইকুয়েশনত x ৰ ভ্যালু 0 2 of y ইকুয়াল টু 1300 তাত y ৰ ভ্যালু কিমান হল 1300 বাই 2 তাত নিচে আমালোকে কিমান পাম 600
650 650 তাত 650 বুজি পালা ঠিক এট আমালোকে যদি y ইকুয়াল টু 0 লও তাত x এর ভ্যালু কিমান পাম 100 1300 তাত কিমান পালো x যেতিয়া y এর ভ্যালু 0 ললো তাত ইয়া পালো 1300 বুজি পালা তাত এতিয়া আমালোকে কি কৰিম সেম 2 নম্বৰ ইকুয়েশনটো যদি সলভ কৰিব বিচাৰো 2 নম্বৰ ইকুয়েশনটো কি আছে x 3y x 3y ইকুয়াল টু কি আছে 1300 বুঝি পাইছা 1300 এতিয়া আমালোকে কি কৰিম ইয়াৰ পৰা x আৰু y এর ভ্যালু কেনেদৰে উলিয়াম আমালোকে বাকস বনাম তাৰ পৰা x আৰু y এর কি লম ভ্যালু লম x আৰু y যদি আমালোকে x এর ভ্যালু 0 লও তাত y এর ভ্যালু কিমান পাম at x equal to 0 তাত y এর ভ্যালু কিমান পালো 1300 বাই 3 যদি আমালোকে ক্যান্সেল কৰিব বিচাৰো কিমান পাম 3 ৰে যদি ক্যান্সেল কৰো 13 ত 4 থাকিল কিমান 1 ইয়াত কিমান হল 0 মানে 10 তাত কিমান হল 3 into 3 কিমান 9 থাকিল কিমান 1 আৰু কিমান হল 10 তাত 3 তাৰ পিছত এনেদৰে যাই থাকিব তাত এই ইয়াৰ পৰা আমালোকে পাম 3.333 এটো যাই থাকিব তাৰ পিছত যদি আমালোকে at y equal to যদি 0 লও তাত x এর ভ্যালু কিমান পাম 1300 তাত y equal to যদি 0 x এর ভ্যালু কিমান পাম 1300 তাত এতিয়া আমালোকক কি হ'ব লাগে গ্ৰাফত বহাব লাগে যেতিয়া আমালোকে গ্ৰাফত বহাম তাত এতিয়া কেনেকৈ বহাম আমালোকে গ্ৰাফত এতিয়া আমালোকে এই ঘৰত কিমান কৰিলাম মানে 200 কৰিলাম কাৰণ বহুত দি আছে ইয়াত 200 তাৰ পিছত 400 8 400 600 800 তারপরে এনেকে 1000 তারপরে 1200 তাৰপিছত হ'ব কি 1400 এনেদৰে যাই থাকিব সেম ওপৰতো এনেকৈ ল'ব লাগিব আৰু তাৰপিছত তোমালোকে কি কৰিব লাগিব গ্ৰাফত বহাব লাগিব যদি আমালোকে গ্ৰাফত বহোৱা প্ৰথমটো যদি গ্ৰাফত বহাব বিচাৰো x এর মান কিমান 0 y এর ভ্যালু কিমান যে 650 মানে 650 তাত x এর ভ্যালু ইয়াত 2000 আমালোকে পাম ইয়াত 400 ইয়াত 600 তাৰপিছত আমালোকে কিমান পাম 800 এনেদৰে আমালোকে পাম 1000 বুজি পাইছা তাত এইটো হল আমালোকৰ y এক্সিস এইটো হল আমালোকৰ x এক্সিস প্ৰথম পয়েন্টটো কি আছিল যদি x এর ভ্যালু 0 হয় y এর ভ্যালু কি আছিল 650 তাত x এর ভ্যালু হল 650 তাত এইটো হল 0 650 হল তাৰ পিছতটো কি আছিল যে যদি x এর ভ্যালু y এর ভ্যালু 0 আৰু x এর ভ্যালু কিমান 1300 y এর ভ্যালু 0 y এর ভ্যালু 0 আৰু x এর ভ্যালু কিমান 1300 তাত ইয়াত পাম আমালোকে নিশ্চয় তাত ইয়াৰ মান কিমান হল 1300 আৰু ইয়াত কি 0 তো এতিয়া তোমালোকে কি কৰিব লাগিব এইটোৰ লগত এইটো কি কৰিব লাগিব কানেক্ট কৰিব লাগিব বুজি পালা এইটো হল আমালোকৰ ইকুৱেশন 3 ৰ লেগ ইকুৱেশন 3 ৰ লেগ তাৰ পিছতটো কি আছিল আৰু যে যদি x এর ভ্যালু 0 হয় y এর ভ্যালু 433.3 x এর ভ্যালু যদি 0 হয় y এর ভ্যালু কিমান হ'ব 43.33 তার মানে ইয়াত আহিব নিশ্চয় তাত ইয়াৰ ভ্যালু কি আছে 433.3 আৰু কমা কি 0 এটো হল x এর ভ্যালু আৰু y এর ভ্যালু কিমান আছে 0 আৰু কিমান y এর ভ্যালু 0 আৰু এটো হল ইয়াতে আছে সেম জায়গাতে আছে তাত এটো আমালোকে এনেদৰে বনাব লাগিব তাত এনেদৰে যাব এই দুটা হল আমালোকৰ লেগ বুজি পালা ঠিক তেনেদৰে তোমালোকে 3 নম্বৰটো হোমৱৰ্ক কৰিবা থ্যাংক ইউ যদি ভিডিও ভাল লাগিছে তেন্তে লাইক কমেন্ট শেয়ার করিবা।